তো হাই বন্ধু বান্ধৱ কি খবৰ? আশা কৰোঁ চবেই ভালে আছে। তো মোৰ হ'লে একদম মজা মানে একদম ফটাফটি মজা। আৰু পূজাৰ খবৰ কেনেকুৱা জনাব, পূজা কেনেকৈ গ'ল আপোনালোকৰ। আৰু আজি এইটো কোনো ব্লগ হ'বলৈ নাযায়, জাষ্ট ঘৰৰ পৰা ভিডিঅ'। মই এটা মানে নিউজ দেখিলোঁ, দুটা নিউজ আপোনালোকৰ মানে আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। যিহেতু জানে মোৰ গাটো ইমান ভাল নহয়, তো সেইটোৱে আৰু শ্বেয়াৰ কৰোঁ। তো ব'লক ভিডিঅ'টো তেন্তে লাহে লাহে আৰম্ভ কৰোঁ। আৰু এইখিনিতে এটা কথা কওঁ, যিসকল ইয়াত নতুনকৈ আহিছে চেনেলটো, প্লিজ ৰিকুৱেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু সকলোকে কৈছোঁ এটা লাইক আৰু এটা কমেণ্ট দিব, যাতে আগলৈ আমি ভিডিঅ'বিলাক দি থাকিবলৈ সাহস পাওঁ। আৰু আপোনালোকৰ এটা লাইক আৰু এটা কমেণ্টে বহুত সাহস দিয়ে। জানে এটা ভিডিঅ' বনাওঁতে কিমান কষ্ট হয়, দিনটো ভিডিঅ' বনা, এডিটিং কৰ, ভিডিঅ' আপলোড কৰা বহুত কষ্ট হয়। তো সেয়াই অনুৰোধ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ কথাটো, আমাৰ অসমত অৱস্থিত এখন মৰিগাঁও নামৰ এখন ঠাই আছে। তাৰ ঠাইত মানে জেল এখন আছিলে, জেলৰ পৰা 5জন ব্যক্তি পলাই গৈছে বুলি নিউজ পাইছোঁ। আৰু জেলত মানে কিমান বছৰ আছিলে মই পাহৰিছোঁ, কিমান বছৰ মানে শুনিছিলোঁ। তো তাৰ পৰা কি হ'ল, 20 ফুট ওখৰ এখন ৱাল আছিলে, ৱালৰ পৰা পলাই গৈছে। মানে ৱাল পাৰ হৈ আকৌ পিছফালে পুলিচো আছিলে বোলে। তো সেনেকুৱা জেগাৰ পৰা পলাই গৈছে। আৰু সেইখন জেল আছে আমাৰ অসমত এনেকুৱা ঘটনা ঘটিছে নহয়, তো আচৰিত। ভিডিঅ'টো অকণমান সৰু এটা নিউজ এটা দেখুওৱা মানে আছে, তো চাই লওক, তাৰপৰা কথা পাতিম। মৰিগাঁৱৰ কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন। কাৰাগাৰৰ দেৱাল বগাই পলাল 5টা কয়দী। সাইফুদ্দিন, জিয়াৰুল ইছলাম, নুৰ ইছলাম, আব্দুল ৰছিদ আৰু মফিদুল ইছলাম নামৰ পলাতক কয়দীকেইটাক বিচাৰি মৰিগাঁও পাক কৰিছে। শুনিলে আপোনালোকে কিমান মজা এটা নিউজ। আৰু এইখন আমাৰ অসমত দুবাৰ তিনিবাৰ কৈছোঁ, আমাৰ অসমত আছে। তো ক'বলৈ গ'লে বহুত লাজৰ কথা। আৰু হয়ো দিয়ক, মানুহৰ কাৰ মেথাত কি খটাই থাকে কোনো নাজানে। কিন্তু এইটোৱে এটাই অনুৰোধ যে সেইকেইটাক আনি ভৰাওক আকৌ জেলত। আৰু সেইটো আমাৰ অসমত হয়তো সম্ভৱ নহ'বও পাৰে। কি কাৰণে কৈছোঁ, এতিয়া নিউজত শুনামতে যিকেইটা ব্যক্তি পলাই গ'ল, ঘৰে ঘৰে বিচাৰি গৈছে বোলে। তো ঘৰে ঘৰে আপুনি মই মূৰ্খ নেকি মই কিবা এটা এনেকুৱা কাম কৰি আহিলোঁ, মোৰ ঘৰত থাকিবলৈ, ক'ৰবাত থাকিবলৈ, সেইটো সম্ভৱো নহয়। সিহঁতিতো ঘৰত নাথাকে। তো চান্স বিচাৰি চাগে ক'ৰবাত বাহিৰত যাবলৈ, ক'ৰবাত কিবা যাবলৈ। তো এটাই অনুৰোধ, সেনেকুৱা ঘৰত বিচাৰক, ঘৰত বিচাৰি কাম নাই। তো সিমানে। আৰু 2 নম্বৰ প্ৰশ্নটো হ'ল, আমাৰ অসমীয়াখিনিৰ কাৰণে এইটো বহুত এটা ডাঙৰ কথা। আপোনালোকে শুনিছেনে নাই শুনা নাজানো, মই হ'লে শুনি বহুত লাজ লাগিলে। আৰু লাজ লগা কথাটো মই কৈছোঁ আপোনালোকক, আমাৰ অসমত থাকি অসমীয়া ভাষা এতিয়া নচলে বোলে। কথাটো অকণমান কিবা হেৰি নিচিনা লাগিছে ন। তো মই বুজাইছোঁ কথাটো, ভিডিঅ'টো চাই থাকক শেষলৈকে। আমাৰ কোন জেগাত আছিলে মই সেইটো নিউজটোত নাপালোঁ, মানে জেগাডোখৰ নাম নক'লে। কিন্তু নিউজটো চাই লওক, তাৰপিছত মই কৈ আছোঁ। অসমীয়া গান গোৱাক লৈ মঞ্চত নিষেধাজ্ঞা আৰোপ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে, যাৰ বাবে আঘাতে সামৰিব লগা হ'ল অনুষ্ঠান। অসমত অসমীয়া ভাষাক অপমান। তো নিউজটো চালে আপোনালোকে দেখিলে চাগে। আমাৰ যিজন জুবিন দাই এটা প্ৰগ্ৰেম পাতিছিলে। প্ৰগ্ৰেমত মানে জুবিন দাই গান গোৱাক লৈ মানে কেইটামান মালখোৱা ল'ৰা মানে মাল খোৱা বুলি কৈছে। হয়তো মাল নাখাবও পাৰে। এখন আমাৰ অসমত এতিয়া যিটো পৰিস্থিতি চলি আছে, সেইটো হয়তো সুস্থ মগজেও ক'ব পাৰে। কিন্তু মোৰ এটাই অনুৰোধ, সেনেকুৱা মানুহক সোনকালে জেলত ভৰাব লাগে আমাৰ অসমত। নহ'লে সেনেকুৱা আজিতো 5জন হৈছে, কথা এটা কৈছোঁ মই, আজি 5জন হৈছে। আৰু কেইদিনমানৰ পিছত 100জন ওলাব, তাৰপিছত 200জন, সেইটো বাঢ়ি বহুত হাজাৰজন হ'ব অসমত। যিহেতু এতিয়া জানে যিটো গতি চলি আছে। আৰু মই এইটোৱে কৈছোঁ যে আমাৰ অসমত যদি অসমীয়া ভাষা নচলে, যিটো অসমীয়া ভাষাটো চলিব। আৰু জুবিন দা গানক বন্ধ কৰি দিছে। ইমান পাৱাৰ সিহঁতি পালে ক'ৰ পৰা? এটা ফাংচন জুবিন দাৰ যিবিলাক গান, সেইবিলাক গান বোলে বন্ধ কৰি দিছে অসমৰ বাহিৰতো নহয়। অসমত ইমান পাৱাৰ সিহঁতি পালে ক'ৰ পৰা? কথাটো শুনিবলৈ বহুত কিবা নিচিনা। আৰু
মই সেইটো কাৰণে গাটো যিমান বেয়া যদিও মই এই ভিডিঅ'টো সেইটো কাৰণে বনালোঁ যে আমাৰ অসমত অসমীয়াখিনি আমাৰ এটা স্বভাৱ আছে জানেনে, অকল অসমৰ মানুহৰ গাতে নহয়, মোৰ গাতো আছে। কি স্বভাৱটো মই কৈ দিছোঁ, আমাৰ অসমীয়াখিনি কি স্বভাৱ আছে আপোনালোকে এটা জানেনে, আমাৰ অসমত যদি ভাল মানুহ আছে হয়তো প্ৰায় মানে 10% যদি ভাল মানুহ আছে 90% বেয়া মানুহ আছে। তো কি কাৰণে কৈছোঁ সেইখিনি কথা, আপোনালোকে যিখিনি অসমীয়া, ময়ো এজন অসমীয়া, কিন্তু মই নিজে গম পাওঁ অসমীয়া হয়। আমি কি হয়, এটা স্বভাৱ আছে আমাৰ, এটা যিটো স্বভাৱে আমাৰ অসমীয়া মানুহখিনি চবৰে এটা আছে, আৰু অকল অসমীয়াখিনিতো নহয় বাকী মানুহখিনিৰ গাতো আছে এইটো স্বভাৱ। সেইটো স্বভাৱ কি মানে, ইটোৱে এইটোক দেখিব নোৱাৰা, ইটোৱে এইটোক দেখিব নোৱাৰে। ধৰি লওক মই আলু বিজনেছ কৰিছোঁ ন, মোৰ প্ৰফিট বহুত, মই আলু বিজনেছ কৰিছোঁ নহয়, মই বেলেগ এটাই মোক দেখিব নোৱাৰে, সিও কৰিব ময়ো কৰোঁ। তাৰপিছত কি হ'ব, সিয়াটো বন্ধ মোৰতো বন্ধ চফা। তাৰপিছত পিঁয়াজৰ খেতি মানে পিঁয়াজৰ বিজনেছ কৰিলোঁ, তাৰপিছত সিটো মানে বেলেগ এটা মানুহো দেখিলে, সিও কৰিব, 10টা মানুহে কৰিব, বন্ধ। কাৰণ বিকি নাযায়, ইটোৱে বন্ধ কৰিব সিটোৱে বন্ধ কৰিব, লাষ্টত ময়োতো লছত কামবোৰ কৰি থাকিব নোৱাৰি ন, ময়ো বন্ধ কৰিম, খতম। মানে সেনেকুৱা এটা স্বভাৱ আছে, সেইবোৰ স্বভাৱ এৰক। আৰু সেই স্বভাৱবোৰে মানুহৰ লোকচান কৰিব, কোনো লাভ নকৰে। তো মই ইমানেই আজি ভিডিঅ'টো। তো যদি আপোনালোকে এই ভিডিঅ'টো চাই কিবা এটা যদি বুজি পালে, তো মই ভাবিছোঁ যিবিলাক কথা ক'লোঁ সেইবিলাক কথা একদম গুৰুত্বপূৰ্ণ কথা। তো সিমানে, বাই বাই।